অধ্যক্ষ মহোদয়, যোৱা 15 মাৰ্চ তাৰিখে দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত নিষেধাজ্ঞা সত্ত্বেও চোৰাং পথেৰে অসমত প্ৰৱেশ বহিৰাজ্যৰ ব্ৰইলাৰ কঢ়িওৱা গাড়ীৰ ব্ৰইলাৰ মুৰ্গীৰ বাহনক লৈ শ্ৰীৰামপুৰত সিন্ডিকেট শীৰ্ষক বাতৰিটো আপোনাৰ জৰিয়তে মই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আৰু এই বাতৰিত উল্লেখ কৰা অনুসৰি সম্প্ৰতি বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ আদি ৰাজ্যত তাত এভিয়ান ইনফ্লুৱেঞ্জাৰ মাৰাত্মক সংক্ৰমণ ঘটিছে বুলি বাতৰি পোৱা গৈছে। আৰু সেই এভিয়ান ইনফ্লুৱেঞ্জা তাত যিবিলাক ব্ৰইলাৰ ফাৰ্মত আক্ৰান্ত হৈছে, সেই ব্ৰইলাৰসমূহ অসমত আমদানি কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে যে বিহাৰ, ঝাৰখণ্ড বা পশ্চিমবংগৰ পৰা ব্ৰইলাৰ গাড়ীসমূহ অসমত আহিব নোৱাৰে বা সোমাব নিদিয়ে। আৰু এইটো ভাল পদক্ষেপ হৈছে। আমি আদৰণি জনাইছোঁ পশুপালন আৰু পশু চিকিৎসা বিভাগে যে সেই বহিৰাজ্যৰ ব্ৰইলাৰসমূহ আগমনত বাধা দিছে। আৰু সেই অনুসৰি অসম বংগ সীমান্তৰ শিমল টাপুত তাত চেক পইণ্ট বহোৱা হৈছে আৰু তাতে বাহিৰৰ পৰা যিবিলাক ব্ৰইলাৰ মুৰ্গীৰ গাড়ী আহে তাৰ পৰা ঘূৰাই পঠিওৱা হয়। ইতিমধ্যে বহুত গাড়ী তাৰ পৰা ঘূৰাই পঠিওৱা হৈছে যিবিলাক অসমত সোমাব দিয়া নাই। কিন্তু দেখা গ'ল যে শিমল টাপুৰ চেক পইণ্ট থকাৰ কাৰণে কিছুমান এটা সিন্ডিকেট চক্ৰ তাত ওলাই গৈছে, যিবিলাকে কৰে কি সেই গাড়ীবিলাক এই ৰাষ্ট্ৰীয় ঘাইপথেদি আহিব নিদি বেলেগ ফালে ভিতৰেদি কোনো গাঁৱলীয়া ৰাস্তাৰ মাজেৰে সেই গাড়ীসমূহ কিছু টকা লৈ পাৰ কৰাই দিয়ে, যিটো শিমল টাপুৰ চেকপোষ্টত থকা যিসকল আমাৰ অসম চৰকাৰে তাত আৰক্ষী বা মোতায়েন কৰিছে তেওঁলোকে কিন্তু গম পোৱা নাই। এনেকৈ এই কথাটো কিন্তু প্ৰকাশ পোৱা নাছিল যে সেই চেকপোষ্টৰ বাহিৰত তেওঁলোকৰ চকুত ধূলি দি বাহিৰেদি গাঁৱলীয়া ৰাস্তাৰ মাজেদি যে সেই ব্ৰইলাৰ গাড়ীবিলাক আহে। আৰু এই কথাটো ধৰা পৰিল দুদিনমান পূৰ্বে। তেনেকৈ এটা গাঁৱৰ ভিতৰেদি আহি থকা দুখন ব্ৰইলাৰ ভৰ্তি গাড়ী যেতিয়া এক্সিডেণ্ট হৈ পৰি যোৱাৰ পিছত গভীৰ ৰাতি গাড়ীবিলাক পাৰ কৰে। এক্সিডেণ্ট হোৱাৰ পিছত গাঁৱৰ মানুহে গম নাপায়। ৰাতিপুৱা উঠি পেলাই মানুহে দেখিছে তাত দুইখন ব্ৰইলাৰ ভৰ্তি মিনি ট্ৰাক পৰি আছে। তাৰপিছত তেওঁলোকে শিমল টাপুত সেই চেকপোষ্টত খবৰ দিলে, আৰক্ষী গৈ পেলাই তেওঁলোকে পালে যে তাত দুখন ব্ৰইলাৰ ভৰ্তি গাড়ী তাত পৰি আছে। আৰু এই গাড়ীবিলাক যিহেতু বহিৰাজ্যৰ পৰা আহিছিল, তেতিয়াই কিন্তু কথাটো ওলাই পৰিল যে এটা দুষ্ট চক্ৰই টকাৰ বিনিময়ত এনেকৈ বাহিৰৰ পৰা এভিয়ান ইনফ্লুৱেঞ্জা আক্ৰান্ত বা সন্দেহজনক এই ব্ৰইলাৰ গাড়ীবিলাক অসমত পাৰ কৰি আছে। গতিকে এই কথাটো অতি ভয়াৱহ এটা কথা আৰু এইটো অসমৰ জনসাধাৰণৰ এটা স্বাস্থ্যৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথা। আৰু ইয়াত আৰু এটা কথা অধ্যক্ষ মহোদয়, যে যদি বাহিৰৰ পৰা ব্ৰইলাৰ গাড়ীসমূহ অসমত সোমাব দিয়া নহয়, তেনেহ'লে প্ৰথম কথাটো হ'ল তাত যিটো ইনফ্লুৱেঞ্জাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো আছেই। আৰু দ্বিতীয়তে হ'ল অসমৰ যিসকল ব্ৰইলাৰ ফাৰ্ম কৰে বা যিসকল হাঁহ কুকুৰা পালন কৰা অসমৰ থলুৱা যিসকল মানে উৎপাদনকাৰী আছে হাঁহ কুকুৰাৰ, তেওঁলোকে মাৰ খায়। যেতিয়া বাহিৰৰ পৰা গাড়ীত ব্ৰইলাৰবিলাক আহে, তেতিয়া অসমৰ থলুৱা যিসকল হাঁহ কুকুৰা পালক আছে তেওঁলোকে মাৰ খাই উপযুক্ত মূল্য নাপায় হয়তো, আৰু তেওঁলোকে এইবিলাক এৰি দিয়ে বা কৰিবলৈ আগ্ৰহী নহয়। বাহিৰৰ পৰা যদি আমি আমদানিটো বন্ধ কৰিব পাৰোঁ, তেনেহ'লে যিবিলাক ইনফ্লুৱেঞ্জা আক্ৰান্ত ব্ৰইলাৰৰ পৰা অসমৰ ৰাইজ বাচি গ'ল। আৰু দ্বিতীয়তে অসমৰ থলুৱা লোকসকলে আৰু অধিক পৰিমাণে হাঁহ কুকুৰা পালন কৰাৰ কাৰণে তেওঁলোক উৎসাহিত হ'ব। গতিকে এই বিষয়টোত আমি ভাবোঁ চৰকাৰ আৰু অধিক কঠোৰ হ'ব লাগে, যাতে যিকোনো প্ৰকাৰে বাহিৰৰ পৰা আমদানিকৃত এনেকুৱা ব্ৰইলাৰ বা এই গাড়ীবিলাক বন্ধ কৰিব লাগে। যেনেকৈ মাছ হায়দৰাবাদৰ পৰা অহা, অন্ধ্ৰপ্ৰদেশৰ পৰা মাছৰ লাহে লাহে বন্ধ হৈ আছে। অসমৰ থলুৱা উৎপাদনকাৰীসকলে যাতে উপযুক্ত মূল্যটো পায়, এই ক্ষেত্ৰত চৰকাৰে যাতে উপযুক্ত ভূমিকা লয়, এইটো মই আপোনাৰ জৰিয়তে চৰকাৰৰ দৃষ্টি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাৰেবল মিনিষ্টাৰ।